নমস্কাৰ ৰাইজৰ লাইভ অসমৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। গুৱাহাটী মহানগৰৰ মাছমজিয়াতে ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হ'ল। আজিৰ দিনত 10:30 পৰা 11:10 ভিতৰত বাইক চুৰি কৰি লৈ গ'ল চোৰে আৰু আয়ুৰ্বেদিক কলেজৰ ডক্টৰৰ বাইক চুৰি কৰি লৈ গ'ল। বাইকৰ নাম্বাৰ আছিল AS01 DZ118 নম্বৰৰ বাইক চুৰি কৰি লৈ গ'ল। আয়ুৰ্বেদিক কলেজত সিকিউৰিটি নথকাৰ ফলত চোৰে চুৰি কৰিবলৈ সক্ষম হ'ল। লগতে পৰ্যাপ্ত পৰিমাণৰ CCTV কেমেৰা নথকাৰ ফলত চোৰে চুৰি কৰি পলাই পতন দিব পৰা হ'ল। সেইবাবে ডক্টৰসকলে দাবী জনাইছে চৰকাৰৰ ওচৰত যে পৰ্যাপ্ত পৰিমাণৰ CCTV কেমেৰা লগাব লাগে আৰু লগতে সিকিউৰিটি ব্যৱস্থা কৰিব লাগে। টিচাৰৰো আগতে ৰয়েল এনফিল্ড এটা চুৰি হৈছিল আৰু আজি পেচেণ্টৰো আগতে 2টামান চুৰি হৈছে এনেকুৱা। আৰু আজি আমাৰ জুনিয়ৰ ডক্টৰৰ ইয়াতে চুৰি হৈ গৈছে পালচাৰ ব্লু কালাৰৰ। তো এইটো হ'ল কি আমাৰ ইয়াতে CC কেমেৰা আমাৰ কলেজ গেটত নাই, ইয়াতে হস্পিটেল গেটত নাই, হস্পিটেলৰ ভিতৰত আছে তো বাট ইয়াত হস্পিটেল গেটত নাই আৰু কলেজ গেটত ইয়াতে এটা CC কেমেৰা নাই। ইয়াত চিকিউৰিটিৰ প্ৰব্লেম হৈ আছে আৰু ইচ এণ্ড এভৰি লাইক 2-3 মাহৰ ভিতৰত এনেকুৱা চুৰি এটা হয়। গাৰ্ডো নাই, আমাৰ চিকিউৰিটি গাৰ্ড যোনটো এইটোও নাই। তো আমি এইটো বিচাৰি যেন এইটো ষ্ট্ৰং একশ্যন লাগে আৰু এটা আমি FIR এইটো আজি কৰিম আৰু এইটো বিচাৰোঁ এটা আমাৰ CC কেমেৰা গেটত CC কেমেৰা লাগে আৰু গাৰ্ডৰ ইছ্যুটো আমাৰ চল্ভ হ'ব লাগে। বহুত মানে এটা প্ৰব্লেম হৈ আছে, পেচেণ্টৰো প্ৰব্লেম হয় আৰু আপোনাৰ ডক্টৰছৰ টিচাৰৰ এনভেলটো 5 মান বেগ লৈ গুচি গৈছে। আজি জুনিয়ৰ ডক্টৰৰ বাইক এটা লৈ গুচি গৈছে ভিতৰৰ পৰা, পেচেণ্টৰো ইনফেক্ট বাইক লৈ গুচি যায়।